কবিতাৰ শিৰোনাম জালুকবাৰীৰ বৰষুণমুখৰ আবেলি। কবি ৰফিক হুছেইন। আবৃত্তি বিজুলী শৰ্মা। জালুকবাৰীৰ বৰষুণমুখৰ আবেলি শেষবাৰলৈ লগ পাইছিলোঁ। থৈ আহিছিলোঁ তোমাক চিৰদিনৰ বাবে, জোন হৈ থাকিবলৈ নক্ষত্ৰ হলা। ছাতি এখন লৈ আছিলা ৰৈ, দুগালেদি বৈ আহিছিল মোলৈ সামৰি থোৱা চকুলো। ৰাতিবিলাক দিন হৈছিল, দিনবিলাক ৰাতি। সাগৰত গাৰো থৈ চকুলোবিলাক সোঁৱৰাই, স্নিগ্ধ জোনাকত শিমলু উৰুৱাই মূক হৈছিলা। গতি, ছন্দ, সংগীত থৈ আহিছিলোঁ হৃদয়খন বন্ধকত, মোকলাই নল'লো। সাগৰৰ এই পাৰত মই, সিপাৰত তুমি, মান্যবৰ অনুভৱ নকৰাওঁ। হিয়াৰ দাপোনত উলিয়াই চাওঁ, যদিওবা আজন্ম প্ৰেমিক আমি। অতীতৰ চেনেহ পৰা ঠাইলৈ যাওঁ, ধূসৰ পৃষ্ঠাবোৰ উলিয়াই চুম্বন কৰোঁ তোমাক। ধন্যবাদ।